Hi friends, মোৰ চেনেলৰ আন এটি নতুন ৰেচিপিৰ ভিডিঅ' লৈ মই আহিলোঁ। আজি মই পানীলাওৰ সৈতে মাছৰ এটা জুতি লগা তৰকাৰী বনাব লৈছোঁ। এই ৰেচিপিটো বনাবলৈ মোক লাগিব পানীলাও, মাছ, এটা বিলাহী এনেকৈ কাটি লৈছোঁ, কেঁচা জলকীয়া মাজতে ফালি লৈছোঁ, দুটা পিয়াজ মিহিকৈ কাটি লৈছোঁ, দুখিলা তেজপাত, অকণমান পাঁচফোৰণ আৰু অকণমান আদা খুন্দি লৈছোঁ। লাওটো কাটি পেলাই বাকলি এনেকৈ গুচাই লৈছোঁ, এইখিনি মিহিকৈ কাটি ল'ম। লাওখিনি কাটা মোৰ হৈ গ'ল, এনেকৈ কাটি লৈছোঁ। এতিয়া গেছটো অন কৰি প্ৰেছাৰ কুকাৰ এটা গেছত বহাই ল'লোঁ। ইয়াতে মই জোখমতে পানী দি দিছোঁ। কাটি লোৱা লাওখিনি এই পানীখিনি দি দিলোঁ। ইয়াতে মই কাটি লোৱা বিলাহীখিনি দি দিছোঁ। এতিয়া প্ৰেছাৰৰ ঢাকনখন মই মাৰি দিছোঁ আৰু 4টা চিটি অহাৰ পিছত গেছটো অফ কৰি দিম। আনপিনে এই মাছখিনিত মই 1 চামুচ হালধি গুড়া দি দিছোঁ আৰু সোৱাদ অনুযায়ী নিমখ দি দিছোঁ। এইখিনি ভালকৈ সানি ল'ম। এতিয়া গেছটো অন কৰি মই কেৰাহী এখন বহাই লৈছোঁ। ইয়াতে মই জোখমতে মিঠাতেল দি দিছোঁ। তেলখিনি গৰম হৈছে, ইয়াতে মাছ কেইপিচ দি দিম। মাছ কেইপিচ ইয়াতে মই দি দিলোঁ। এইখিনি ৰঙাকৈ ভাজি ল'ম। মাছখিনি ভাজা মোৰ হৈ গ'ল। এতিয়া মাছ ভাজা তেলতে মই দুখিলা তেজপাত দি দিছোঁ, অকণমান পাঁচফোৰণি দি দিছোঁ। ইয়াতে কাটি লোৱা পিঁয়াজখিনিও দি দিছোঁ। এইখিনি ৰঙাকৈ এতিয়া ভাজি ল'ম। আনপিনে প্ৰেছাৰত চিটি গৈছে। এতিয়া এই লাও বিলাহীখিনি ভালকৈ সিজিছে নে মই এনেকৈ চাই লৈছোঁ। এইখিনি ভালকৈ সিজি গৈছে। এইপিনে মোৰ পিঁয়াজখিনিও ভাজা হৈ গ'ল। ইয়াতে বইল কৰা লাও বিলাহীখিনি মই ঢালি দিছোঁ। ইয়াতে মই হালধি গুড়া 1/2 চামুচ দি দিছোঁ। লগতে নিমখো 1 চামুচমান দিছোঁ। নিমখটো আপোনালোকে নিজৰ জোখমতে দি ল'ব। এইখিনি অকণমান লৰাই দিছোঁ। এতিয়া কম গেছত 5 মিনিটমানৰ কাৰণে ঢাকন দি থ'ম। 5 মিনিট পিছত ইয়াতে মই ভাজি থোৱা মাছখিনি দি দিছোঁ। এতিয়া আকৌ কম গেছত 5 মিনিটমানৰ কাৰণে ঢাকন দি থ'ম। 5 মিনিট পিছত ঘুটনিখনেৰে অকণমান ঘুটি দিম এই তৰকাৰীখিনি। ইয়াতে মাজতে ফালি লোৱা কেঁচা জলকীয়া 4টা দি দিছোঁ আৰু খুন্দি লোৱা আদাখিনিও দি দিছোঁ। জ্বলাটো আপোনালোকে নিজৰ জোখমতে দি ল'ব। এইখিনি অকণমান লৰাই দিছোঁ। এতিয়া কম গেছত 2 মিনিটমানৰ কাৰণে ঢাকন দি থ'ম। 2 মিনিট পিছত মোৰ এই লাও দি বনোৱা মাছৰ তৰকাৰীখিনি হৈ গ'ল। এতিয়া বাতি এটাত মই মাছৰ তৰকাৰীখিনি উলিয়াই লৈছোঁ। একেবাৰে কম মছলাৰে বনোৱা, কম সময়ৰ ভিতৰত এই মাছৰ তৰকাৰীখিনি কিন্তু খাবলৈও বহুত জুতি লগা হয়। পানীলাও দি বনোৱা এই মাছৰ তৰকাৰীখিনি বহুত বেছি হেল্ডিও হয়। এই মাছৰ তৰকাৰীখিনি গৰম গৰম ভাতৰ লগত খাবলৈ বহুত বেছি জুতি লগা হয়। আজিৰ এই পানীলাও দি বনোৱা মাছৰ তৰকাৰীৰ ৰেচিপিটো চাই আপোনালোকে কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আকৌ লগ পাম আন এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই।